তলত দিয়া লাল বাটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰক ইছামিজ টেক জ্ঞান চেনেলটো আৰু ঘণ্টিটা বজাই দিয়ক যাতে আমাৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপোনালোকে ফ্ৰীতে পায়। তো গাইজ যেতিয়া আপোনালোকে এখন নতুন পিক লগাব তো চেম টু চেম এনেকুৱা ধৰণৰ আপোনাৰো আহিব। তো আপোনালোকে কেনেদৰে লং ফটো ইউজ কৰিব পাৰি প্ৰফাইলত তো আপোনালোকক মই দেখুৱাম। তো আপোনালোকক মই কোৱা মতে আপোনালোকক কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে ফটো পোষ্ট কৰাৰ তাতে যাওক, যিকোনো এখন ফটো পোষ্ট কৰক, আপোনালোক সেইখন চইচ হ'ব, আপুনি যিখন ফটো লগাব সেই ফটোখন চইচ কৰি ল'ব। মই এইটো লগাম ডান। আপোনালোকে ইয়াত মনত ৰাখিব, আপোনালোকৰ ইয়াত প্ৰিভেচিটো আপোনালোকে অনলি মিনি ৰাখিব লাগিব। তেনেকুৱা আপোনালোকক প্ৰিভেচি আপোনালোকে পাব্লিকত নাৰাখিব, অনলি মিনিট ৰাখিব। মিনিট ৰাখি আপোনালোকে বেক কৰি চিম্পলি শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ পোষ্টিং হৈ আছে, আপোনালোকে চাই আছে। তো আপোনালোকে ইয়াৰ পৰা চিম্পলি বেক কৰি আহক, ইয়াৰ পৰা বেক কৰক। তো আপোনালোকে মনত ৰাখিব এটা কথা, আপোনালোকে ইয়াত ফেচবুক এপছত কৰিব নোৱাৰিব। আপোনালোকক অপেৰা মিনি অথবা ইউচি মিনি দুটাৰ এটা ডাউনলোড কৰি ইনষ্টল কৰি ল'ব লাগিব। যিহেতু মোৰ অপেৰা মিনি ইনষ্টল কৰা আছে আৰু মোৰ ফেচবুক লগ ইন কৰা আছে অপেৰা মিনি, তো মই অপেৰা মিনি কৰি দেখুৱাম। অপেৰা মিনি অন কৰক। অপেন কৰাৰ পিছত আপোনালোকে চিম্পলি প্ৰফাইলটো আনি তাতে আপোনালোকে শ্বেয়াৰ কৰা ফটোখন আপুনি উলিয়াই লওক। তললৈ চিম্পলি তাতে ফটোটো ক্লিক কৰিব। আপোনালোকে চাব পাৰে 1 মিনিট আগতে আমি এইটো পোষ্ট কৰিছিলোঁ। ফটো ক্লিক কৰাম। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ নামি আহক। আপোনালোকে দেখিছে ইয়াত মেক প্ৰফাইল পিকচাৰ বুলি আছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে নেভাৰত ৰাখি তাৰপিছত চিম্পলি কনফাৰ্ম কৰি দিব লাগিব। তো আপোনালোকে হৈছে আৰু একো কৰিব নালাগে। তো আপোনাৰ পৰা ইয়াৰ পৰা চিম্পলি বেক কৰি আপুনি ফেচবুক এপছত যাওক। তো বেক ফেচবুক এপছ। তো আপোনালোকে ইয়াত চাব পাৰিব। আপোনালোকে মই দেখুৱাম, চিম্পলি ৰিফ্ৰেছ মাৰি দিয়ক এবাৰ। ভিউ প্ৰফাইল পিকচাৰ। তো আপোনালোকে চাব পাৰিছে ইয়াত লং ফটো ছেট হৈছে। তো আপোনালোকে কৰিব পাৰিব।